Hello friends, welcome back to Udkiran Academy. আজি আমি গুৱাহাটী হাইকোৰ্টৰ JEEৰ যি মডেল পেপাৰ ডিছকাছ কৰি আছোঁ তাৰ ছেকেণ্ড মডেল পেপাৰখন ডিছকাছ কৰিম। যিহেতু কৈছোঁ এইকেইদিন আমাৰ লগত যিমানখন টাইম আছে আমি মডেল পেপাৰ ডিছকাছ কৰিম। তাৰে GK ছেকশ্যনৰ আজি ছেকেণ্ড পেপাৰখন ডিছকাছ কৰিম। দেন ইয়াৰ লগে লগে আমি ৰিজনিং আৰু কোৱান্টিটিভ এপ্টিটিউডছৰ মডেল পেপাৰো লৈ আহিম। দেন আছামিজ আৰু ইংলিছো আহিব, ঠিক আছে। চ' দেৰি নকৰি মডেল পেপাৰখন ডিছকাছ কৰোঁ। ছেম লাষ্ট পেপাৰখন টাইপে আমি ৰাখিছোঁ 30 মাৰ্কছ ৰাখিছোঁ, যিহেতু 30টা GK কুৱেশ্যন আহিব, ৰাইট। GK আৰু তোমাৰ কম্পিউটাৰ মেইনলি মিলাই পেলাই। তাৰ লগতে আমি কি ৰাখিছোঁ, কাৰেণ্ট এফেয়াৰ্ছ, ষ্টেটিক আৰু ৱৰ্ল্ড GK পৰ্চন, ঠিক আছে। চ' the first question of today's model paper is, in which city is the Salt Lake Stadium located? ষ্টেডিয়ামৰ ওপৰতো কুৱেশ্যন যিহেতু আহে, আমি ইণ্ডিয়ান ষ্টেডিয়ামখিনিতো জানিবই লাগিব ফাৰ্ষ্ট, দেন বাহিৰৰ ষ্টেডিয়ামো জানিব লাগিব, ঠিক আছে। চ' কৈছে কোনখন চিটিত চল্ট লেক নামৰ ষ্টেডিয়ামখন আছে, মুম্বাই, পুনে, কলকাতা নে নিউ দিল্লী? এই ষ্টেডিয়ামখন ক'ত আছে জনাৰ আগতেতো জানিব লাগিব কিয় ইম্পৰ্টেণ্ট চল্ট লেক ষ্টেডিয়ামখন। বিকজ এখন আমাৰ ভাৰতবৰ্ষৰ চবতছে লাৰ্জেষ্ট ফুটবল ষ্টেডিয়াম, মানে চবতছে ডাঙৰ ফুটবল ষ্টেডিয়ামখনেই হৈছে চল্ট লেক ষ্টেডিয়াম। আৰু এখন ইয়াৰ চল্ট লেক ষ্টেডিয়ামক কি নামেৰে জনা যায়, এইটো এটা মানে ইম্পৰ্টেণ্ট। অফিচিয়েলি কি নামেৰে জনা যায়? বিবেকানন্দ युवा भारती অঙ্গন, ঠিক আছে এইটো। আৰু ষ্টেডিয়ামখন ক'ত আছে? মুম্বাই, পুনে, কলকাতা নে নিউ দিল্লী? য়েছ, দ্য এনচাৰ ইজ ইন কলকাতা, West Bengal. Coming to the next question. Which color of the ring of Olympics denotes Asia? Red, yellow, blue, black. First আমি জানিব লাগিব অলিম্পিকত যি ৰিং থাকে কেইটা থাকে। অলিম্পিকৰ যি ৰিং কেইটা, তো সেই ৰিং কেইটা কি ডিনোটছ কৰে মেইনলি? আমি জানো কেইটা? 5টা। আৰু 5টা ৰিঙে কি কৰে? 5খন কণ্টিনেণ্টক বুজোৱা যায়, হয় নাই? তো তাৰে এছিয়াক কোনটো কালাৰে ডিনোটছ কৰে সেইটো সুধিছে। আমি জানো নহয় কালাৰকেইটা কি কি আছিলে? ব্লেক, ব্লেক, ৰেড এটা লাইনত থাকিব ওপৰত, ঠিক আছে। দেন কি থাকে? কি থাকে? য়েল্ল'। আৰু নেক্সট কি থাকে? চৰি, কি থাকিব? গ্ৰীণ থাকিব, ৰাইট। চ' এইকেইটা হৈছে 5টা কালাৰ, 5খন কণ্টিনেণ্টক বুজোৱা যায়। নাও কুৱেশ্যনটো কি আছিলে যে এছিয়াক কোনখনে ডিনোট কৰে? ৰেড, য়েল্ল', ব্লু নে ব্লেক? চ' তাৰ কাৰণে আমি যদি গোটেইকেইখন জানিছিলোঁ আমাৰ কাৰণে সুবিধা হ'ব, হয় নাই? তো এক্সামত যিকোনো কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা। ফাৰ্ষ্ট জানিলোঁ 5টা ৰিং থাকে, 5টা ৰিঙৰ 5টা কালাৰ কি কি ইম্পৰ্টেণ্ট, কোনটো কালাৰ নাই বুলি আহি যাব এক্সামত, ঠিক আছে। আমি গম পালোঁ ব্লু, ব্লেক, ৰেড, য়েল্ল' এণ্ড গ্ৰীণ। ইয়াৰে এছিয়াক কোনে ডিনোটছ কৰে? য়েল্ল'। য়েল্ল' আমি গম পালোঁ কি এছিয়া। ব্লুৱে কাক ডিনোটছ কৰে? ব্লুৱে কাক ডিনোটছ কৰে? ইউৰোপ। ব্লেকে কাক ডিনোটছ কৰে? আফ্ৰিকা। মনত ৰাখি থৈ দিয়া, এইকেইটা ইম্পৰ্টেণ্ট। ৰেডে কাক কৰে? আমেৰিকা। য়েল্ল' এছিয়া বুলি গম পালোঁ। আৰু থাকিলে কি? গ্ৰীণে কাক কৰে? অচিনিয়া বা অষ্ট্ৰেলিয়া।
ক্লিয়াৰ, খেলি মেলি নহয় ন? ঠিক আছে, কামিং টু দ্য নেক্সট কুৱেশ্যন, এইটো ভালকৈ চাই ল'বা দেই। হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ প'ল' টিম? কোনটো স্পৰ্টছৰ লগত কিমান স্পৰ্টছ পাৰ্চন জড়িত হৈ থাকে, তেনেকুৱা টিম মেম্বাৰ কিমান থাকে, এইটো গেমৰ কুৱেশ্যন আহি থাকে। ঠিক আছে, চ' সুধিছে প'লত কিমানজন মেম্বাৰ থাকে, 3, 4, 6, 8। OLO 4টা ন? 4টা, 4জন মনত ৰাখিবা, এইটো মনত ৰাখিবৰ কাৰণে কৈছোঁ। POLO 4টা নহয় জানো? চ' স্পৰ্টছ পাৰ্চনো থাকিব 4জন। ঠিক আছে। হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট গাল্ফ ইন দ্য ৱৰ্ল্ড? লাৰ্জেষ্ট গাল্ফ ইন দ্য ৱৰ্ল্ড, পাৰ্চিয়ান গাল্ফ, গাল্ফ অফ মান্নাৰ, গাল্ফ অফ খাম্বাট, গাল্ফ অফ মেক্সিকো। এইটো চাগে চবে জানে ন? মেক্সিকো, ৰাইট। দ্য ডায়েট ইজ দ্য পাৰ্লিয়ামেণ্ট অফ হুইচ কাণ্ট্ৰি? মই লাষ্ট ক্লাছটোতো কৈছোঁ, লাষ্ট মডেল পেপাৰখনত মই ডিছকাছ কৰিছোঁ যে যেনেকুৱা টাইপছৰ কুৱেশ্যন আহিব, পাৰ্লিয়ামেণ্ট হওক, কাৰেঞ্চি হওক, ঠিক আছে, সেইবোৰ ইম্পৰ্টেণ্ট, সেইবোৰ স্কিপ নকৰিবা। কেপিটেল, সেইবিলাক কেপিটেল, স্পৰ্টছ, কাৰেঞ্চি, তোমাৰ ৱৰ্ল্ডৰ বস্তুবোৰ বেছি ইম্পৰ্টেণ্ট ইয়াতে এক্সামত, ঠিক আছে, এক্সামত। দ্য ডায়েট ইজ দ্য পাৰ্লিয়ামেণ্ট অফ হুইচ কাণ্ট্ৰি? আমি লাষ্ট UK পাৰ্লিয়ামেণ্টখনটো কালি চাইছিলোঁৱেই। কি কংগ্ৰেছ, জাপান আৰু ইজৰাইল, আৰু জাপানৰখন হৈছে ডায়েট। ডায়েট ক'ৰ? জাপানৰ। দেন ইজৰাইলৰ কি? ইজৰাইলৰ কি? নেছেট। মনত থাকিব নহয়, ইম্পৰ্টেণ্ট। ইন MS Word, স্পেলিং চেক ইজ এ ফিচাৰ এভেইলেবল ইন হুইচ টেব? হোম, ইনচাৰ্ট, ফাইল নে ৰিভিউ? MS Wordত স্পেলিং চেক কোনটো ফিচাৰৰ থ্ৰুদি আমি কৰোঁ? লাষ্ট মডেল পেপাৰখন চাই ল'ব, মডেল পেপাৰ 1খন, তাতে কম্পিউটাৰৰ বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰা আছে দেই। নট অনলি ইন কম্পিউটাৰ ছেকশ্যন, বাট আমি GK ছেকশ্যনটো বহুত ভাল ভাল কুৱেশ্যন তাতে ডিছকাছ কৰা আছে। আৰু মই ভাবোঁ এনেকৈ যদি মডেল পেপাৰ কেইখনমান ডিছকাছ কৰি দিওঁ বিফৰ এক্সাম, আমি বহুতখিনি কুৱেশ্যন কভাৰ হৈয়ে যাব, ঠিক আছে। চ' ইয়াতে কি হয়, ৰং স্পেলিঙৰ কাৰণে, স্পেলিং চেকৰ কাৰণে কি ৰিভিউ হয়। ভেৰি গুড। Workbook in a computer application is basically related to? Workbook ক'ত থাকে? MS Word, Excel, PowerPoint নে Adobe Reader? Adobe Reader নহ'ব বাৰু। Workbook ক'ত থাকে? Excel, right? Excel. Which of the following is not an application software? তলৰ কোনটো এপ্লিকেশ্যন ছফ্টৱেৰ নহয় সুধিছে। এভাৰেজ এণ্টিভাইৰাছ, ফটোশ্বপ, উইণ্ড'জ 7, MS Word। এইটো উইণ্ড'জ 7 হওক, 10 হওক, কথাটো বুজি পাইছেনে? উইণ্ড'জটো কি হয়? অপাৰেটিং চিষ্টেম, ৰাইট? তো ইয়াতে সুধিছে এপ্লিকেশ্যন ছফ্টৱেৰ, MS Word এপ্লিকেশ্যন এখিনি, চ' এপ্লিকেশ্যন ছফ্টৱেৰ, গতিকে কোনটো এপ্লিকেশ্যন ছফ্টৱেৰ নহয়? উইণ্ড'জ। The dash tool in MS Word allows users to send letters or documents to many contacts. কি কৰোঁ আমি MS Wordত? লেটাৰ্ছ একেলগতে মেনি কণ্টেক্সটক আমি কি কৰিব পাৰোঁ? শ্বেয়াৰ কৰোঁ, চেণ্ড কৰোঁ, হয় নাই? তো অবভিয়াছলি এইটো কি হ'ব? মেইল মাৰ্জ, মেইল মাৰ্জ, মেইল মাৰ্জ ইজ দ্য ৰাইট আনচাৰ। What does GUI stand for? What does GUI stand for? General User Interface, Graphical User Interface, Guided User Interface, Graphical User Interaction.
তো জনোৱা যে GUI ফুল ফৰ্মটো কি হয়? Yes, it is graphical user interface, right? Graphical user interface. Kaba Makkei. Kaba Makkei is the national anthem of which of the following country? নেশ্যনেল এনথেম মই বাৰ বাৰ ৰিপিট কৰি আছোঁ আমি যিমানখিনি পাৰোঁ কভাৰ কৰিব কাৰণ নেশ্যনেল এনথেম হওক নেশ্যনেল ফ্লেগ হওক ঠিক আছে সেইবোৰ বহুত বেছি ইম্পৰ্টেণ্ট কালি আমি নেশ্যনেল এনথেম কাৰ ডিছকাছ কৰিছিলোঁ ভূটানৰ আই থিংক ৰাইট তাৰ লগতে জাপানৰ চাইছিলোঁ মই জাপানৰটো কথা কৈছিলোঁ ন দেন কানাডা চাইছিলোঁ কানাডা চ' এতিয়া ক'ব লাগে কাবা মাখেই ইজ দ্য নেশ্যনেল এনথেম কোনখন দেশৰ হয় আফগানিস্তান ম্যানমাৰ মালয়েছিয়া পাকিস্তান আফগানিস্তানৰ নেশ্যনেল এনথেমটো কি হয় মিলিচৰত বুলি কয় এইটো হা ম্যানমাৰ ইট ইজ ম্যানমাৰৰটোৱে হৈছে কি কাপামাকি এইটো হ'ল ম্যানমাৰৰ নেশ্যনেল এনথেম মনত থাকিব নাই মা ফৰ ম্যানমাৰ এনেকৈ মনত ৰাখা আৰু কিন্তু সেইবিলাকৰ মালয়েছিয়াটো বেলেগ হ'ব মালয়েছিয়াটো কি হয় কি হয় নাইগাৰা আৰু যদি পাকিস্তানতো চাওঁ পাকিস্তানৰ তাৰানা মনত ৰাখিব তাৰানা ফুললি কি হয় কমি তাৰানা তাৰানা এনেকৈ এটাটোকে মনত ৰাখিছোঁ এখন মডেল পেপাৰত যদি আমি চাৰিটা তোমাৰ নেশ্যনেল এনথেমো জানিছোঁ লাষ্টখনত চাৰিটা জানিলোঁ তাৰমানে 8টা এনথেম জানিলোঁ কিমান ডাঙৰ কথা হয়নে ঠিক তেনেকৈ আপকামিং মডেল পেপাৰটো তেনেকৈ আমি ডিছকাছ কৰিম প্লাছ নিজে যদি এইটো টপিকটো লৈ পেলাই পঢ়া চ' মডেল পেপাৰ ছল্ভ কৰিলে কি হয় যিটো ফিল্ডৰ অৰিয়েণ্টেড আমি কুৱেশ্যন ডিছকাছ কৰি আছোঁ যেনেকৈ এতিয়া মই এইটো নেশ্যনেল এনথেমৰ কথা ক'লোঁ কেপিটেলৰ কথা ক'লোঁ বা পাৰ্লিয়ামেণ্টৰ কথা ক'লোঁ তেনেকৈ পাৰ্টিকুলাৰ টপিকখিনি তোমালোকে যদি কভাৰ কৰিব পাৰা সেইটো বহুত ভাল কথা শেষ কৰি দিবা তেনেকৈ এটা টপিক ঠিক আছে তেতিয়া কি হয় যিকোনো টাইপছৰ কুৱেশ্যন আহিলেও আমি সেইটো এটেম্প কৰিব পাৰিম ৰাইট মেচ'পটেমিয়া ইজ দ্য অল্ড নেম অফ মেচ'পটেমিয়া যিখন জেগাৰ নাম আছিলে আগতে বৰ্তমান সেইখনক কি বুলি জনা যায় ইৰাণ ইৰাক ইজিপ্ত টাৰ্কিটো নহয় ইজিপ্তৰ কথা আমি পঢ়িছোঁ ন ইজিপচিয়ান চিভিলাইজেশ্যন প্লাছ ইজিপ্তৰ কাইলৈ এখন ৰিভাৰ কথা পাতিছিলোঁ আমি কি নাইল ৰিভাৰখন বহুত বেছি ইম্পৰ্টেণ্ট হয় নাই আৰু যিখন চিটি কথা কৈছিলোঁ চিটিখন কি আছিলে মনত পেলোৱা প্লাছ ৰোমৰ কথা কৈছিলোঁ কোনখন নদীৰ পাৰত আছিলে টাইবাৰ নদী হয় নাই তো বস্তুবোৰ তেনেকৈ ৰিকল কৰি থাকিবা আৰু মেচ'পটেমিয়া ইজ দ্য অল্ড নেম অফ ইৰাক ঠিক আছে Where will the Olympics be held in 2028? 2028 চনত হ'বলগীয়া অলিম্পিক কিমান বছৰ মূৰে মূৰে হয় অলিম্পিক কিমান বছৰ মূৰে মূৰে হয় লাষ্ট অলিম্পিক কেতিয়া হৈছিলে ক'ত হৈছিলে চ' কৈছে 2028ৰ যিখন অলিম্পিক হ'ব ছামাৰ নে উইণ্টাৰ সেইটো জনাবা ক'ত হ'ব অষ্ট্ৰেলিয়া ব্ৰিছবেন অষ্ট্ৰেলিয়া লছ এঞ্জেলছ USA দহা কাটা পেৰিছ ফ্ৰান্স য়েছ পেৰিছ ফ্ৰান্সত কি অলৰেডি হৈ গ'ল পেৰিছ ফ্ৰান্সত অলৰেডি হৈ গ'ল 2024 আৰু ইয়াতে যে এই অপশ্যনকেইটা চাইছা এই গোটেইকেইটা ইম্পৰ্টেণ্ট দেই ফাৰ্ষ্ট এইটো জানিলোঁ লছ এঞ্জেল USA
লছ এঞ্জেলছ USA কি হ'ব 2028 হ'ব 2028 হ'ব ক'ত লছ এঞ্জেলছ USA আৰু তোমাৰ যদি চাওঁ অষ্ট্ৰেলিয়া যিখন তোমাৰ ব্ৰিছবেন অষ্ট্ৰেলিয়াত হ'ব কেতিয়া 2032 আৰু তুমি যদি চোৱা দহা কাটাৰত আকৌ হ'ব কেতিয়া 2036 গোটেইকেইটা ইম্পৰ্টেণ্ট পেৰিছত গম পালোঁ আমি 2024 হৈ গ'ল এইটো ইম্পৰ্টেণ্ট নহয় কিন্তু এইটো ইম্পৰ্টেণ্ট লছ এঞ্জেলছ USAত হ'ব 2028 এইটো এক্সামত আহি যাব পাৰে ঠিক আছে নেক্সট 2032 হ'ব অষ্ট্ৰেলিয়া এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাট জানি থোৱাটো ভাল ঠিক আছে Where will the Asian Games be held in 2026 2026 চনত মানে এই বছৰত কি হ'ব এছিয়ান গেমছ হ'ব গৈ আছে তো এই এছিয়ান গেমছটো হ'ব ক'ত চাইনা জাপান কাঠমাণ্ডু নে ইণ্ডিয়া জানো ইমানখিনি আপডেট হৈ আছো নাই আমি এইখিনি আপডেট হৈ থাকিব লাগিব ঠিক আছে চ' কাঠমাণ্ডুত নহয় ইণ্ডিয়াত নহয় চাইনা নে জাপান য়েছ ইট উইল বি ইন জাপানৰ ক'ত হ'ব নাগোয়াত হ'ব ঠিক আছে coming to the next question what is the capital of the Andaman and Nicobar Islands জনোৱা যে কেপিটেল আন্দামান এণ্ড নিকোবৰ কেপিটেল কি হয় কাভাৰাত্তি ইম্ফাল শ্ৰীবিজয়পুৰম কাৰ নিকোবাৰ ইয়াতে তোমালোকে যিটো অপশ্যন বিচাৰি আছা সেইটো অপশ্যন নাই হয় নাই পৰ্ট ব্লেয়াৰ নাই নে কি অপশ্যন চ' জানি থৈ দিয়া যিখন পৰ্ট ব্লেয়াৰ আছিলে ন পৰ্ট ব্লেয়াৰ এতিয়াও এইটো এক্সামত পৰ্ট ব্লেয়াৰ আহি যাব অপশ্যনত বাৰু কিন্তু ইয়াক পৰ্ট ব্লেয়াৰক কি কৰিছে ৰিনেম কৰিছে কি শ্ৰীবিজয়পুৰম এই জেগাটোৰ নামটো নতুন কৰিছে শ্ৰীবিজয়পুৰম আমি জানো বহুত জেগা চেঞ্জ কৰি আছে গভমেণ্টে ন হোম মিনিষ্টাৰ অমিত শ্বাহে গৈ পেলাই কি কৰিলে এই পৰ্ট ব্লেয়াৰ জেগাটোৰ নাম নতুনকৈ দিছে শ্ৰীবিজয়পুৰম গোটেই বস্তুখিনি ব্ৰিটিছাৰ্ছৰ পৰা কলনিয়েল যি এৰা আছিলে তাৰ পৰা চেঞ্জ কৰি পেলাই মই কালিও কৈছিলোঁ যে কি BNS যেনেকৈ ভাৰতীয় ন্যায় সংহিতাৰ কথা কৈছিলোঁ চ' ভাৰতীয় কৰিব গৈ আছে গোটেইবোৰ বস্তু হয় নাই কাৰ নিকোবৰটো কি এইটো কেপিটেল নহয় নিকোবৰ এটা এৰিয়া কিন্তু কেপিটেল নহয় ইম্ফলটো আমি জানোৱে কি মণিপুৰৰ ইম্ফল ক'ৰ হয় মণিপুৰৰ কাভাৰাত্তি ক'ৰ হয় ইম্পৰ্টেণ্ট কাভাৰাত্তি ক'ৰ হয় লাক্ষাদ্বীপ হয় ঠিক আছে ইম্পৰ্টেণ্ট হোৱাট ইজ দ্য নেশ্যনেল গেমছ অফ USA য়েছ নেশ্যনেল গেমছৰ ওপৰতো কুৱেশ্যন আহিব হোৱাট ইজ দ্য নেশ্যনেল গেমছ অফ USA ভাৰতৰ নেশ্যনেল গেমছ আছে নাই চ' কাবাডী বেডমিণ্টন বেছবল ভলীবল নেশ্যনেল গেমছ অফ USA কি হয় কাবাডী কাৰ নেশ্যনেল গেমছ হয় কাবাডী বাংলাদেশ বাংলাদেশৰ নেশ্যনেল গেমছ হয় কি কাবাডী বেডমিণ্টন যদি আমি চাওঁ ইণ্ডোনেছিয়া ইণ্ডোনেছিয়াৰ নেশ্যনেল গেমছ হৈ গ'ল তোমাৰ বেডমিণ্টন আৰু বেছবল হৈ গ'ল কাৰ USA বেছবল USAৰ নেশ্যনেল গেমছ আৰু যদি ভলীবলৰ কথা কওঁ ভলীবল শ্ৰীলংকাৰ নেশ্যনেল গেমছ হৈ গ'ল ভলীবল ঠিক আছে coming to the next question who is the current chief election commissioner of India ৰাজীৱ কুমাৰ জ্ঞানেশ কুমাৰ সুখবীৰ সিং সান্ধু বিবেক যোশী যে ইলেকশ্যন কমিশ্যনাৰ কোনে এপইণ্ট কৰে সেইটো জনোৱা ফাৰ্ষ্ট দেন ইলেকশ্যন কমিশ্যন যিখন বৰ্ড ইলেকশ্যন কমিশ্যন বৰ্ডখনত কিমানজন মেম্বাৰ থাকে সেইটো এটা ইম্পৰ্টেণ্ট 3জন মেম্বাৰ থাকে হয় নাই এজন কি হ'ল চিফ আৰু বাকী 2জন মেম্বাৰ থাকে
যে ইলেকশ্যন কমিশ্যনাৰ কি হয় ৰাজীৱ কুমাৰ আছিলে কোন লাষ্ট যিজন চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে আৰু তেখেতৰ ছাকচিডেড কোন জ্ঞানেশ কুমাৰ হৈছে বৰ্তমান চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া আৰু ৰিমেইনিং যি সুখবীৰ সিং সন্ধু আৰু বিবেক যোশী তেখেত দুইজন কি ইয়াৰে মেম্বাৰ টোটেল 3জন থাকে নাই চ' এই গোটেই 3জনে হৈছে ইলেকশ্যন কমিশ্যনৰ মেম্বাৰ তাৰে তেখেত হৈছে চিফ অফ দ্য কমিশ্যনাৰ ইলেকশ্যন কমিশ্যনাৰ In the context of new justice symbol, consider the following. Yes, কোৰ্টৰ যি চিম্বলত থাকে জাষ্টিছৰ তাৰ ওপৰত ভিত্তি কৰি তলৰ অপশ্যন দুটা আমি কি কৰিব লাগে কোনটো হয় ক'ব লাগে কি কৈছে দ্য ব্লাইণ্ড ফল ৰিমুভ ফ্ৰম দ্য আইজ এগৰাকী যি লেডি আছিলে আগতে চকুকেইটা বান্ধি থৈ দিয়া আছিলে নাই চকু বন্ধা আছিলে তো সেইটো কথা কৈছে ব্লাইণ্ড ফল ৰিমুভ এই চকুটো এতিয়া খুলি দিলে বুলি কৈছে নেক্সট কৈছে কি হোল্ডছ এ কপি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইনষ্টিড অফ এ শ্বৰ্ট ৱাল এখন তাৰ সলনি কি কৈছে এতিয়া ইণ্ডিয়ান কনষ্টিটিউশ্যন এখন লৈ আছে বুলি কৈছে চ' অপশ্যন এ শুদ্ধ নে বোথ এ এন বি শুদ্ধ অভিয়াছলি আমি এইটো জানো ন বোথ এ এন বি শুদ্ধ কিয় কাৰণ ৰিচেণ্টলি কি হৈছিল তেখেতৰ এটায়াৰৰ পৰা গোটেইখিনি চেঞ্জ কৰিছে ড্ৰেছিঙত কি কৰিছে শাৰী পিন্ধাইছে কাৰণ ইণ্ডিয়ান কালচাৰ তাৰপিছত তোমাৰ চকুটো খুলি দিছে খুলি দিয়া হৈছে আৰু তোমাৰ যিখন তৰোৱাল আছিলে সেইখনৰ ঠাইত এখন ইণ্ডিয়ান কনষ্টিটিউশ্যন দিছে ঠিক আছে হাতত তো এইখিনি চেঞ্জ কৰা হৈছে What is the retirement age for a High Court judge in India? হাইকোৰ্টৰ যি জাজ থাকে তেখেতৰ ৰিটায়াৰমেণ্টৰ এজ কিমান 60, 62, 65 নে নান অফ দ্য এবভ জানোনে কি হয় 60 নে 65 নে 62 য়েছ ইট ইজ 62 আৰু যদি সুপ্ৰিম কোৰ্টৰ হয় কিমান 65 এতিয়া জনাও মোক যে হাইকোৰ্টৰ জাজক কোনে এপইণ্ট কৰে আৰু চিফ জাষ্টিচ অফ ইণ্ডিয়া CJIক কোনে এপইণ্ট কৰে ঠিক আছে প্লাছ আমাৰ যি প্ৰেচিডেণ্টক কোনে মানে কোনে শপত গ্ৰহণ কৰে সেইটো কমেণ্টত জনাবা When Human Rights Day is celebrated হিউমেন ৰাইটছ ডে কেতিয়া চেলিব্ৰেট কৰা হয় ডিচেম্বৰ 10 জানুৱাৰী 15 ফেব্ৰুৱাৰী 1 ফেব্ৰুৱাৰী 10 হিউমেন ৰাইটছ ডে ইম্পৰ্টেণ্ট আমি জানো হিউমেন ৰাইটছ কেতিয়া ডিচেম্বৰ 10ত চেলিব্ৰেট কৰা হয় Who was the first Governor General of British India? William Bentinck, Warren Hastings, Robert Clive, Curzon. কোন আছিলে ব্ৰিটিছ ইণ্ডিয়াৰ গভৰ্ণৰ জেনেৰেল বুলি সুধিছে কিন্তু আকৌ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি সুধিলে আকৌ বেলেগ হ'ব বা লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া বেলেগ হ'ব আকৌ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া সুধিলেও অপশ্যনটো বেলেগ হ'ব ৰাইট ভাইচৰয়কেইটা আকৌ বেলেগ চ' কথাটো এনেকুৱা মানে এইটো ব্ৰিটিছ ইণ্ডিয়া সুধিছে যেতিয়া মানে কি ব্ৰিটিছৰ আণ্ডাৰত ইণ্ডিয়াৰ ফাৰ্ষ্ট কি আছিলে গভৰ্ণৰ জেনেৰেল কোন আছিলে সেইটো সুধিছে সেইটো হয় ৱাৰেন হেষ্টিংছ কিন্তু এই ব্ৰিটিছ নাথাকে যদি অকল তোমাৰ লাইক ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া সুধিলে হয় তেতিয়াহ'লে হয় বেণ্টিংক কিয় বিকজ হি ৱাজ দ্য লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া চ' তাৰপিছতেতো মানে ইণ্ডিয়া হৈছিলে ন ব্ৰিটিছ উঠাই পেলাই আৰু ৰবাৰ্ট ক্লাইভ কোন আছিলে যে আমি জানো কাৰ্জনৰ দিনত কি হৈছিলে ইম্পৰ্টেণ্ট বংগ বিভাজন হৈছিলে নাই Which schedule of the constitution deal with concurrent list? Schedule গোটেইকেইটা মই ভালকৈ বুজাই থৈ দিছোঁ ধুনীয়াকৈ শিডিউল বুলি ক'ব গ'লে কি ফাৰ্ষ্ট শিডিউল কিমানটা আছিলে 8টা আছিলে তাৰপিছত কি হৈছে 9, 10, 11 আৰু 12টো কি হৈছে এড হৈছে তো যিহেতু এইকেইটা লাষ্টৰ এড হৈছে আৰু 9টো হৈছে ফাৰ্ষ্ট এমেণ্ডমেণ্ট চ' সেইটো ইম্পৰ্টেণ্ট আৰু টোটেল শিডিউল কিমানটা আছে 12টা আৰু যেতিয়া কনষ্টিটিউশ্যনখন বিল্ড আপ কৰা হৈছিল তেতিয়া কিমান আছিলে 8টা
আৰু 9টো আছিলে কি তোমাৰ লেণ্ড ৰিফৰ্ম 9টো কিহৰ ওপৰত আছিলে লেণ্ড ৰিফৰ্ম মই বাৰ কৈ আছোঁ এইটো এক্সামত আহি যাব পাৰে লেণ্ড ৰিফৰ্ম আৰু তোমাৰ চোৱা এইটো লেণ্ড ৰিফৰ্মৰ থাকিলে যিহেতু ফাৰ্ষ্ট এম এন হৈছিলে চিডিউলটো আৰু বাকী 11 আৰু 12টো একেলগতে মনত ৰাখা কেনেকৈ একেলগে মনত ৰাখিব পঞ্চায়ত আৰু মিউনিচিপালিটি কাৰণ পঞ্চায়ত আৰু মিউনিচিপালিটি একেই বস্তু ৰাইট চ' 11 হৈছে পঞ্চায়ত 12 হৈছে মিউনিচিপালিটি থাকিলে 10টো হৈছে কি এণ্টি ডিফেকশ্যন ল একো ইমান ডাঙৰ কথা নহয় এণ্টি ডিফেকশ্যন ল এইকেইটা হ'ল নতুনকেইটা পুৰণাকেইটাৰ ভিতৰত মই কি কৈছিলোঁ ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ নহয় যে 5টো আমি জানোৱেই 6 চিডিউলটোতো আমাৰ নৰ্থ ইষ্টৰ লগত জড়িত যিহেতু আমি জানোৱেই তো 5টো এছ টিৰ লগত জড়িত কিন্তু নৰ্থ ইষ্টৰ লগত নহয় এণ্টায়াৰ ইণ্ডিয়া মানে নৰ্থ ইষ্টক বাদ দি পেলাই যিমান ইণ্ডিয়াত SC/ST আছে তাৰ কাৰণে কি আছিলে 5th চিডিউল আৰু নৰ্থ ইষ্টৰ 6th চিডিউল দেন 7ত আছিলে আমাৰ কি লিষ্ট কেইখন ইয়াত যিটো সুধিছে কনকাৰেণ্ট লিষ্ট বাট নট অনলি concurrent list there are 3 lists in our 7 schedule so the first one is state list then second is কি কয় central list আৰু এখন concurrent list তো আমাৰ যিখিনি কিছুমান তাৰমানে কি লিষ্টত কি ষ্টেট লিষ্টত কি আছিলে যে ষ্টেটৰ যিখিনি পাৱাৰ বা ষ্টেটে যিখিনি কৰিব তাৰ বিষয়ে সুকীয়াকৈ ষ্টেট লিষ্টত মেনশ্যন কৰা আছে যেনেকৈ পুলিচ কিন্তু আকৌ চেণ্ট্ৰেল যেনেকৈ ডিফেন্স বুলি ক'লে আমি এতিয়া ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান নেভি এয়াৰফ'ৰ্চ এইবোৰ হ'ল কি চেণ্ট্ৰেলৰ চ' সেইটো চেণ্ট্ৰেল লিষ্টত সোমাই গ'ল নাই এতিয়া কথাটো হ'ল কনকাৰেণ্ট লিষ্টটো কি যিটো ষ্টেট আৰু চেণ্ট্ৰেল দুইটাৰে সংযোগত যিটো এটা ডিপাৰ্টমেণ্ট থাকিব যিখিনি মানে টাচত থাকিব সেইখিনি হ'ল কনকাৰেণ্ট লিষ্ট তো সুধিছে কনকাৰেণ্ট লিষ্ট কোনটো চিডিউলত আছে আমি জানো 7 চিডিউলত চিডিউল 7 আৰু এই কনকাৰেণ্ট লিষ্ট টাৰ্মছটো ক'ৰ পৰা অনা হৈছে অষ্ট্ৰেলিয়াৰ পৰা অনা হৈছে অষ্ট্ৰেলিয়াৰ পৰা অনা হৈছে ঠিক আছে আৰু থাকিলে 8টো কি 8টো আমাৰ অফিচিয়েল লেংগুৱেজবিলাকৰ ওপৰত মেনশ্যন কৰা আছে হয় ঠিক আছে কামিং টু দ্য নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ চাৰ্চ ইঞ্জিন কম্পিউটাৰৰ বেক টু বেক কুৱেশ্যন আহি আছে আৰু এক্সামতো দেখা পাব কম্পিউটাৰৰ এনেকুৱা কুৱেশ্যন চ' আমি চাৰ্চ ইঞ্জিন বুলি ক'লে চিধা আমি গুগলৰ কথা কওঁ ন গুগল ফায়াৰফক্স আৰু ক্ৰম এইকেইটা কি হয় এইকেইটাতো ব্ৰাউজাৰ হয় বিংটো হৈছে চাৰ্চ ইঞ্জিন ঠিক আছে কামিং টু দ্য নেক্সট কুৱেশ্যন হোৱাট ডাজ SSD ষ্টেণ্ড ফৰ What does SSD stand for? Standard storage disk, solid state drive, static state disk, solid storage drive. কি হয় কোৱা SSD কি হয় SSD is a type of storage device that uses flash memory গম পাইছানে আৰু SSD ফুল ফৰ্মটো কি solid state drive solid state drive ঠিক আছে which key is used to refresh a web page এটা ৱেব পেজ আমি এটা ৱেব পেজত আছোঁ আৰু সেইটো যদি ৰিফ্ৰেছ কৰিব লাগে কোনটো টেব ইউজ কৰোঁ F1 F2 F5 F12 তো অবভিয়াছলি চবে জানা ন F5 হয় নাই What does the term booting refers to? বুটিঙে কি বুজায় শ্বাটডাউন বুজায় নেকি ষ্টাৰ্টিং আপ দ্য বুজায় ষ্টাৰ্টিং আপ দ্য কম্পিউটাৰ বুজায় ইনষ্টলিং ছফ্টৱেৰ বুজায় নে ডিলিটিং ফাইলছ বুজায় কি বুজায় মই ৰৈ যোৱা নাই আৰু লগালগ বুজাই গৈছোঁ বিকজ টাইমটো চবৰে চবে পঢ়ি আছা ন বেছি টাইম লৈ লাভ নাই একচুৱেলি আৰু যোনে জানা লগালগ এনচাৰবোৰ কৰি যোৱা প্লাছ অকণমান টাইম লাগিলে ল'ব পাৰে ইয়াতে ইমান GSত ইমান টাইম নাথাকে ন GK GSত তুমি যিটো জানাই আৰু মেথছ ৰিজনিং হ'লে তুমি ভিডিঅ'টো প'জ কৰি পেলাই বা নিজে হ'লেও টাইম লৈ পেলাই কৰি চাব পাৰি হয় নাই ৰিজনিং এণ্ড মেথছত য়েছ বুটিং মানে ষ্টাৰ্টিং আপ দ্য কম্পিউটাৰ নট শ্বাটিং ডাউন শ্বাটডাউন বহুতে মাৰি দিবা আকৌ ঠিক আছে হোৱাট ডাজ দ্য টাৰ্ম বিট ষ্টেণ্ড ফৰ বিট বাইট পঢ়িছানে নাই
বিট বাইট জানা নাই? বিট কি হয়? বাইনাৰী ইনফৰমেশ্যন টেষ্ট, বাইনাৰী ডিজিট, বেছিক ইনফৰমেশ্যন ট্ৰান্সফাৰ, বেছিক ইনপুট টাৰ্মিনেল। কালি মই ভালেকেইটা ইম্পৰ্টেণ্ট বস্তু ডাটাৰ মানে কি কৈছোঁ, সেই ফুল ফৰ্মবিলাক দিছোঁ আৰু কি হয় ধুনীয়াকৈ বুজাই দিছোঁ দেই। সেইটো কালি মডেল পেপাৰখন এবাৰ চাই ল'বা যোনে যোনে চোৱা নাই। আই এম ৰিকুৱেষ্টিং ইউ go and watch that model paper. বহুতখিনি বেনিফিট হ'ব। নাও কি বিট কি হয়? বাইনাৰী ডিজিট। ইয়েছ, বাইনাৰী BIT এনেকৈ চাই পেলাই বাইনাৰী ইনফৰমেশ্যন টেষ্ট বুলি মাৰি নিদিবা আৰু, বা বেছিক ইনফৰমেশ্যন, বেছিকলৈকে নাহে, এইটো বি ফৰ বাইনাৰী চবে গম পাইছে, মই বুজি পাইছোঁ, কিন্তু বিট মানে হৈছে বাইনাৰী ডিজিট। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ JPEG? য়েছ, ফটো JPEG ফৰ্মেটত লাগে, হয় নাই? আপলোড কৰিলে কেতিয়াবা কি হয়, ফৰ্ম ফিল আপ কৰিব হ'লেওতো JPEG মেনশ্যন কৰি দিবলগীয়া হয় ন ফাইলটোত। চ' কি জইন পিক্সেল এক্সপাৰ্টছ গ্ৰুপ, জইন ফটোগ্ৰাফী এক্সপাৰ্টছ গ্ৰুপ, জইন পিক্সেল এক্সপাৰ্টছ গ্ৰুপ, জইন ফটোগ্ৰাফিক এক্সপাৰ্টছ গ্ৰুপ। কি হয় জনোৱা? ফুল ফৰ্ম অফ JPEG? য়েছ, ইট ইজ জইন ফটোগ্ৰাফিক, মনত ৰাখা, জইন ফটোগ্ৰাফিক এক্সপাৰ্টছ, নট এক্সপৰ্টছ, আৰু নট ফটোগ্ৰাফী, ইটছ ফটোগ্ৰাফিক। এইবোৰ চাবা কিন্তু এক্সামত সৰু সৰু ভুলকৈ থাকি আহে কেতিয়াবা। জইন ফটোগ্ৰাফিক এক্সপাৰ্টছ গ্ৰুপ, এইটো ফটোগ্ৰাফী আছে আৰু এক্সপৰ্টছ আছে, হয়, পিক্সেলটো নহয়। ঠিক আছে, পাৰিম। Onam is primarily celebrated in which of the following Indian state? Onam is primarily celebrated in which of the following Indian state? Onam কোনখন ষ্টেটত চেলিব্ৰেশ্যন কৰা হয়? কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়? তামিলনাডু, কেৰালা, আন্ধ্ৰা নে অন্ধ্ৰপ্ৰদেশ নে ছিকিম? তামিলনাডু আমি জানো কি পংগাল, ইম্পৰ্টেণ্ট। It is in Kerala. Onam ক'ত চেলিব্ৰেট কৰা হয় প্ৰাইমেৰিলি? কেৰালাত। ঠিক আছে। So coming to the last question of today's model paper is, who was the author of Rajtarangini? Rajtarangini আমি জানো, ৰজা কোনে লিখিছিলে এইটো? Rajtaranginiখন কোনে লিখিছিলে? Sudhraka, Sudras, Kalhana, Kalpaka? Obviously it is Kalhana. ঠিক আছে, পাৰিছোঁ ন? সকলোৱে জনাব কিমান শুদ্ধ উত্তৰ কৰিব পাৰিছে। আৰু কথাটো হ'ল, ভুল হোৱাটো ডাঙৰ কথা নহয়, ভুল হৈ শিকাটো ডাঙৰ কথা, সেইটো মনত থাকি যায় একদম। টাইম বেছি নাই, পঢ়াত নিজক এইটো যিমানকণ টাইম পাৰে ইউটিলাইজ কৰক, আৰু মডেল পেপাৰ তেনেকৈ যিখন আগতে দিছোঁ সেইখন এবাৰ চোৱা। মডেল পেপাৰ বহুতখিনি বেনিফিট হ'ব। এনেকুৱা টাইপছৰ কুৱেশ্যন আহে সেইটো গম পাবা এক্সামত, একদম ছেম পেটাৰ্ণত দি আছোঁ। এনেকুৱাই মই বাৰ কৈ আছোঁ যে অসম অৰিয়েণ্টেড কথা বেছি পঢ়ি লাভ নাই JEE কাৰণে, ঠিক আছে? কাৰেণ্ট এফেয়াৰ্ছবোৰো অসম ৰিলেটেড পঢ়ি লাভ নাই। ঠিক আছে, এইখিনি আছিলে আজি ছেকেণ্ড মডেল পেপাৰখন। মই নেক্সট GK মডেল পেপাৰ আৰু লৈ আহিম, প্লাছ মেথছৰখন লৈ আহিম। ঠিক আছে, অসমীয়া আনিব লাগিব। চ' জইন হৈ থাকিব আমাৰ চেনেলটোৰ লগত। আমাৰ ক্লাছবোৰ যদি ভাল পায়, লাইক এণ্ড শ্বেয়াৰ, মানে ফ্ৰেণ্ড চাৰ্কেলে হওক, কাজেনে হওক, যোনে নহওক, শ্বেয়াৰ কৰিব পাৰে। যাক এনেকুৱা কণ্টেণ্ট লাগে তেখেতৰ লগত শ্বেয়াৰ কৰি দিব পাৰে, চ' ডেট চবৰে বেনিফিট হয়। চ' থেংক ইউ ছ' মাছ।